हेलो गाइज কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰো ভাল পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছো এটা ক্ষীৰৰ ৰেচিপি কিন্তু আজি মই ক্ষীৰটো চাউলেৰে নাই বনোৱা দেই ক্ষীৰ আমাৰ প্ৰায় সকলোৰে প্ৰিয় সেয়ে ভাবিছো আজি ক্ষীৰৰ এটা নতুন ৰেচিপি বনাও সেয়ে মই আজি বনাইছো পকা অমিতাৰে ক্ষীৰ আহক তেতিয়াহলে আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰো এই ৰেচিপিটো গেছত কুকাৰটো পাতি লৈ মই ইয়াত দি দিলো গাখীৰ মই ইয়াত ব্যৱহাৰ কৰিছো আমুল তাজা আপোনালোকে বেলেগ গাখীৰো ল'ব পাৰিব এতিয়া মই এই গাখীৰখিনি ভালদৰে উতলাই লওঁ আৰু মই এইফালে লৈ লৈছো পকা অমিতাৰ পেষ্ট ইয়া গাখীৰখিনি ভালদৰে উতলিল ইয়াত দি দিলো মই তেজপাত ইলাইচি আৰু মই ইয়াত দিম অকমান ভাত খোৱা চাউলৰ পিঠাগুৰি সেইখিনি মই ভালদৰে পানীত ফেটি লম যাতে গোটা গোটা হৈ নাথাকে ইয়া মই দি দিলো আৰু মই ইয়াত দিম 2 চামুচ চেনি চেনি মই 2 চামুচ দিছো কাৰণ অমিতাত মিঠা ভাৱটো থাকে ইয়াত এতিয়া দি দিলো পকা অমিতাৰ পেষ্টখিনি এতিয়া মই এইখিনি ভালদৰে লৰাই লম এইখিনি মাজে মাজে লৰাই ভালদৰে গোট মাৰিব দিম এতিয়া মই ইয়াত দি দিলো কাজু ঠিক এনে ধৰণে মাজে মাজে লৰাই এইখিনি ভালদৰে গোট মৰাত মোৰ ক্ষীৰ ৰেডি হৈ গ'ল আপোনালোকে বাৰু পকা অমিতাৰ ক্ষীৰ বনাই খাইছিলেনে যদি নাই খোৱা এবাৰ খাই চাবচোন আৰু খাই কেনেকুৱা পায় কমেন্টত জনাব ভিডিওটো চাই কেনেকুৱা পালে বাৰু যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ নটিফিকেশনবোৰ পাই যায় আকৌ এটা মোৰে নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো বাই বাই